চিটেট বেংক এছএছচি আৰু যিকোনো কম্পিটিটিভ এক্সামত ট্ৰেইন সম্বন্ধীয় কুৱেশ্যন এটা হ'লেও কৰিবলৈ দিয়া হয়। ট্ৰেইন সম্বন্ধীয় কুৱেশ্যনবোৰ দেখাত বহুত দীঘল হয়, যাৰ বাবে আমি কম সময়ত সমাধান কৰিবলৈ অসমৰ্থ হওঁ বা পিছত কৰিম বুলি এৰি থৈ যাওঁ। গতিকে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ট্ৰেইন সম্বন্ধীয় দুটা কুৱেশ্যন। এই কুৱেশ্যন দুটা সহজ নিয়মত কৰিবলৈ চেষ্টা কৰিম। তো আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হাউ লং ডাজ এ ট্ৰেইন 110 meters long running at a rate of 36 km/h take to cross a bridge 132 meters inland অৰ্থাৎ 36 km/h গতি কৰা 110 মিটাৰ ট্ৰেইন এখনে 132 মিটাৰ দীঘল দলং কিমান সময়ত পাৰ হ'ব? এই প্ৰশ্নটোত আমি তিনিটা কথাত বেছি গুৰুত্ব দিব লাগিব বা মন কৰিব লাগিব। সেই তিনিটা কথা হ'ল, প্ৰথম কথাটো হ'ল লেন্থ অফ ট্ৰেইন অৰ্থাৎ ট্ৰেইনখনৰ দিক। ট্ৰেইনখনৰ দিক কিমান আছিল? ট্ৰেইনখনৰ দিক আছিল 110 মিটাৰ। দ্বিতীয়তে হ'ল লেন্থ অফ ব্ৰিজ অৰ্থাৎ দলংখনৰ দিক কিমান আছিল? দলংখনৰ দিক আছিল 132 মিটাৰ। তেতিয়াহ'লে টোটেল লেন্থ কিমান হ'ব? টোটেল লেন্থ হ'ব 110 আৰু 132 যেতিয়া আমি যোগ কৰি দিম আমি পাম কিমান? 242 মিটাৰ পাম। ঠিক আছে। তাৰপিছত আমাক আৰু এটা কথা দিয়া আছিল প্ৰশ্নটোত কি ৰেট অফ স্পীড অৰ্থাৎ ট্ৰেইনখনে কিমান স্পীডত গতি কৰি আছে। ট্ৰেইনখনে গতি কৰি আছে 36 km/h অৰ্থাৎ ঘণ্টাত 34 কিলোমিটাৰকৈ গতি কৰি আছে। গতিকে আমি এইটো ছেকেণ্ডত নিব লাগিব। ছেকেণ্ডত কিমান মিটাৰ গৈ আছে সেইটো ওলাব লাগিব। যদি আমি ছেকেণ্ডত কিমান মিটাৰ গৈ আছে সেইটো ওলাবলৈ যাওঁ তেতিয়াহ'লে সেই নাম্বাৰটোৰ লগত 5/18 পূৰণ কৰি দিম। 5/18 পূৰণ কৰি দিয়াৰ লগে লগে ইয়াত আমি কাটি যাব যে 18 আৰু 36 কটাকটি যায়, গতিকে আমি কাটি দিম 18 গুণ 18, 18 গুণ 34 অৰ্থাৎ ইয়াত কি থাকিল 2 আৰু 5 থাকিল, 2 5 গুণ কিমান হ'ব? 10 মিটাৰ বাই ছেকেণ্ড বা ms-1। হয়, আমাক প্ৰশ্নত উত্তৰটো ওলাব দিছিল যে 110 মিটাৰ দীঘল ট্ৰেইন এখনে 132 মিটাৰ দীঘল ব্ৰিজ এখন পাৰ হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব যদিহে ট্ৰেইনখন 36 km/h গতি কৰি থাকে। গতিকে আমাক ওলাব দিছিল কি টাইম অৰ্থাৎ সময় ওলাব দিছিল। গতিকে আমি এনচাৰ লিখিম কি এতেকে ৰিকুৱাৰ্ড টাইম ইয়াৰে ওপৰত লাগিব টোটেল লেন্থ অফ দ্য ট্ৰেইন এণ্ড ব্ৰিজ। গতিকে টোটেল লেন্থ আৰু তলত লাগিব ৰেট অফ স্পীড কিমান আছিল? টোটেল লেন্থ কিমান আছিল? টোটেল লেন্থ আছিল 242 আৰু ৰেট অফ স্পীড কিমান পাইছিলোঁ আমি? 10 ms-2 অৰ্থাৎ 10। এতিয়া এই দুটা যিহেতু 10ৰে যদি আমি 242 হৰণ কৰিব লাগে আমি কি আছে ইয়াতে এটা 0 আছে, সেই গতিকে আমি 242 নাম্বাৰটো আগত এক ঘৰ আগত দশমিক বহাই দিলে আমি ইয়াৰ শুদ্ধ উত্তৰটো পাই যাম। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 24.2 মিটাৰ বাই ছেকেণ্ড। দ্বিতীয় কুৱেশ্যনটো হ'ল two trains 121 meters and 99 meters inland respectively are running in opposite direction, one at the rate of 40 and the other at the rate of 32 km/h. In what time will they be completely clear of each other from the moment they meet? অৰ্থাৎ 40 km/h স্পীডত 121 মিটাৰ দীঘল ট্ৰেইন এখনে 32 km/h স্পীডৰ 99 মিটাৰ দীঘল ট্ৰেইন এখনলৈ বিপৰীত দিশৰ পৰা আহি মুখামুখি হৈ লগ হ'ল। এতিয়া কিমান সময়ৰ পিছত এখন ট্ৰেইনে আনখনৰ পৰা সম্পূৰ্ণকৈ এৰা এৰি হ'ব? এই সমাধানটো কৰিবলৈ যাওঁতে আমি ইয়াত চাৰিটা কথাত বেছি গুৰুত্ব দিব লাগিব। সেই চাৰিটা লেন্থ অফ দ্য ফাৰ্ষ্ট ট্ৰেইন। প্ৰথম ট্ৰেইনখনৰ দীঘল কিমান আছিল? 121 মিটাৰ আৰু দ্বিতীয় ট্ৰেইনখনৰ দীঘল কিমান আছিল? 99 মিটাৰ। এই দুয়োটা যদি আমি যোগ কৰি দিম টোটেল দীঘল কিমান হ'ব? 121 আৰু 99 যোগ কৰি দিয়াৰ লগে লগে আমি পাম কিমান? 220 মিটাৰ। দ্বিতীয়তে ৰেট অফ স্পীড অৰ্থাৎ ট্ৰেইন দুখনৰ গতি কিমান আছিল? প্ৰথম ট্ৰেইনখনৰ গতি আছিল প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ কয় আৰু দ্বিতীয় ট্ৰেইনখনৰ গতি আছিল প্ৰতি ঘণ্টাত 32 কিলোমিটাৰ কয়। আমি এই দুটা কি কৰি দিম? প্লাছ কৰি দিম। কিমান পাম? 32 আৰু 40 প্লাছ কৰিলে আমি কিমান পাম? 72 km/h। আগতেও কৈছিলোঁ যে যদি km/h কোনো সংখ্যা থাকে
আৰু তাক আমি মিটাৰ বাই ছেকেণ্ডত নিব লাগে তেতিয়াহ'লে আমি সেই সংখ্যাটোৰ লগত কিমান পূৰণ কৰিম 5/18 পূৰণ কৰি দিম 5/18 পূৰণ কৰাৰ লগে লগে 18 62 কিমান হৈ যায় হৰণ যায় কেইবাৰ হৰণ যায় 4বাৰ হৰণ যায় গতিকে আমি ইয়াত 4 লিখি দিম বাকি থাকিল কিমান 4 আৰু 5 4 5 গুণ কিমান হ'ব 20 মিটাৰ বাই ছেকেণ্ড হ'ব এতিয়া প্ৰশ্নটো সুধিছে যে দুখন ট্ৰেইন কেতিয়া মানে দুখন ট্ৰেইন কেতিয়া এৰাৰি হ'ব এতিয়া প্ৰশ্নটো সুধিছে যে ৰিকোয়াৰ্ড টাইম কিমান হ'ব গতিকে ৰিকোয়াৰ্ড টাইম হ'ব ৰিকোয়াৰ্ড টাইম টোটাল লেন্থ দুখন ট্ৰেইনৰ দীঘল কিমান আছিল 220 আমি ওপৰত লিখিম আৰু দুখন ট্ৰেইনৰ স্পীড মিলি এভাৰেজ স্পীড কিমান আছিল 20 মিটাৰ বাই ছেকেণ্ড 20 ইয়াতে কি হ'ব 0 আৰু 0 কাটা যাব 2 গুণ 1 2 11 গুণ 22 অৰ্থাৎ ৰেট অফ ৰিকোয়াৰ্ড টাইমটো হ'ব 11 মিটাৰ বাই ছেকেণ্ড